পুনৰালোচনা সিদ্ধান্তলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই 2018 চনত অহা এটা প্ৰশ্ন লৈ লৈছোঁ তোমালোকক বুজাবৰ কাৰণে। তলৰ সমীকৰণযোৰৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা। ইয়াত সমীকৰণ দুটা দি দিছে। এনেকুৱা এটা সমীকৰণৰ সমাধান আমি যোৱাকালি কৰিছিলোঁ, কালি আমি কৰিলোঁ। আজি পুনৰ এই প্ৰশ্নটো আমি সমাধানটো কেনেকৈ কৰিছে চাই লওঁ আহা। এনেধৰণে থকা প্ৰশ্নবিলাক আমি প্ৰথমতে ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন বা ৰূপান্তৰ কৰি ল'ব লাগিব। তাৰ কাৰণে মই এই 1/x + y টো u ধৰিম আৰু 1/x - y টো v ধৰিম, যিটো তোমালোকে ইতিমধ্যে জানা। সেইকাৰণে মই প্ৰথমতে লিখিলোঁ যে ধৰা হ'ল 1/x + y = u আৰু 1/x - y = v। গতিকে প্ৰদত্ত সমীকৰণযোৰৰ পৰিৱৰ্তিত ৰূপ হ'ব, এইটো ইকুৱেশ্যনটো লিখি ল'লোঁ, 10/x + y + 2/x - y = 4 আছিলে। যিহেতু 1/x + y = u ধৰিছোঁ, গতিকে এইটো হ'ব 10u আৰু 1/x - y = v হোৱাৰ বাবে এইটো হ'ব 2v = 4। এইটো যদি এতিয়াও তোমালোকে কোনোবাই বুজি পোৱা নাই কেনেকৈ u আৰু v ধৰিলোঁ, মই ইয়াত দেখুৱাই দিছোঁ, এবাৰ চোৱা। এইখিনি লিখিব নালাগে। 10/x + y মানে কি? 10 × 1/x + y নহ'বনে? তেতিয়াহ'লে 1/x + y মানে যদি u ধৰিছোঁ, তেতিয়াহ'লে এইটো 10u নহ'ব জানো? সেইকাৰণে 10u হ'ল। আৰু এইটো 2/x - y মানে 2 × 1/x - y, তেতিয়াহ'লে এইটো মানে v হয়, v ধৰিছোঁ নহয়, গতিকে এইটো হ'ব 2v = 4। একেদৰে আমি তাৰ পিছৰ সমীকৰণটো লিখি ল'ব পাৰোঁ। কি আছে? 15/x + y - 5/x - y = -2, এই সমীকৰণটো। তেতিয়াহ'লে এইটো হ'ব কি? 15u - 5v = -2। ঠিক আছে, এতিয়া এইটো দি দিলোঁ মই সমীকৰণ নম্বৰ 1, এইটো দিলোঁ সমীকৰণ নম্বৰ 2। এতিয়া এই সমীকৰণ দুটা সমাধান কৰিবৰ বাবে মোৰ অপনয়ন পদ্ধতিটো বেছি সুবিধাজনক হ'ব। অপনয়ন পদ্ধতিত আমি কি কৰিব লাগে? যিকোনো এটা চলক আমি ইয়াৰ পৰা এলিমিনেট কৰিব লাগে। সেইটো কৰিবলৈ হ'লে কি হ'ব? এইটো 2v আছে, এইটো 5v আছে। গতিকে এইটো যদি মই 10v বনাওঁ, এইটো যদি 10v বনাওঁ, তেতিয়া মোৰ এইটো এলিমিনেট কৰিবলৈ সুবিধা হ'ব। এইটো 2v আছে নহয়, এইটো কিমানে পূৰণ কৰিলে 10 হ'ব? 5এ কৰিলে 10 হ'ব আৰু এইটো 2এ কৰিলে 10 হ'ব। তেতিয়াহ'লে মই সমীকৰণ 1টোক 5এৰে পূৰণ কৰিম আৰু পূৰণ কৰিলে এই গোটেইকেইটাৰ লগতে পূৰণ কৰিব লাগিব, মনত ৰাখিবা। তেতিয়াহ'লে মই 1 নম্বৰ ইকুৱেশ্যনৰ লগত 5 মাল্টিপ্লাই কৰিম, 5 পূৰণ কৰিম। তেতিয়াহ'লে এইটো আছিলে 10u × 5 কি হ'ব? 50u, 10 5 গুণ 50, 50u। 2 × 5 কিমান হ'ব? 2 5 গুণ 10 নহয় জানো? 10v আৰু 4 5 গুণ কিমান হ'ব? 20। ঠিক আছে। আকৌ এই 2 নম্বৰ ইকুৱেশ্যনটো তেতিয়াহ'লে মই 2এৰে পূৰণ কৰিব লাগিব। তেতিয়া 15 দুগুণ কিমান? 30u মাইনাছ 5 দুগুণ কিমান? 10, 10v = 2 দুগুণ 4 মাইনাছ আছিলে, -4 হ'ল। এতিয়া এই ইকুৱেশ্যনটোৰ মই দি দিলোঁ 3 আৰু এই ইকুৱেশ্যন নম্বৰটো দিলোঁ 4 বা 4। এতিয়া মই এই সমীকৰণতে যোগ কৰি দিলে মানে ই নাইকিয়া হৈ যাব, কটাকটি যাবগৈ। কেলৈ? এটাত প্লাছ আৰু এটাত মাইনাছ আছে। যদি দুইটাতে মাইনাছ থাকিলেহেঁতেন তেতিয়া মই বিয়োগ কৰিলোঁহেঁতেন, গম পালা? তেতিয়া এটা প্লাছ হৈ পিনে কটাকটি গুচি গ'লহেঁতেন। আৰু সেইকাৰণে মই লিখিলোঁ 3 + 4 হ'ব। 3 + 4 আৰু এই লেফ্ট হেণ্ড ছাইডকেইটা লেফ্ট হেণ্ড ছাইডৰ লগত যোগ হ'ব। 50u + 10v + 30u - 10v হ'বনে? = 20 + -4। মই অকণমান বেছিকৈ চিম্প্লিফাই কৰি দেখাইছোঁ, বেছিকৈ তোমালোকৰ বুজিবলৈ যাতে সুবিধা হয়। তেতিয়া
এইটো 50u আৰু 30u দুটা যোগ কৰিলে হ'ব 80u প্লাছ 10v আৰু মাইনাছ 10v কেঞ্চেল হ'ল 20 প্লাছ মাইনাছ মাইনাছ 4 হ'ল এইটো কিমান 20 মাইনাছ 4 কিমান 16 আৰু 80u হ'ল এতিয়া 80টো এইফালে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব u is equal to 16/80 u is equal to তেতিয়াহ'লে কিমান হ'ব 16 5 গুণ 80 নহয় জানো 1/5 ইউৰ ভেলুটো পালোঁ কিমান 1/5 এতিয়া ইউৰ মান সমীকৰণ 1ত বহুৱাম সমীকৰণ 1টো আছিলে এইটো ইয়াত বহাব লাগিব তেতিয়াহ'লে সমীকৰণ 1টো মই লিখি ল'লোঁ 10u plus 2v is equal to 4 10u plus 2v is equal to 4 ইউৰ ঠাইত কিমান বহাম 1/5 ঠিক আছে 5 দুগুণ 10 হয়নে 2 plus 2v is equal to 4 হ'ল তেতিয়া 2vটো মই ৰাখিলোঁ এইফালে প্লাছটো আছিলে সমান চিহ্ন পাই গ'লে মাইনাছটো হ'ল 4 পৰা 2 গ'লে কিমান 2 এই দুইটো পূৰণ আছে গতিকে হৰণ হ'ব 2 2 যদি কটাকটি যায় v is equal to 1 হৈ পৰিব এতিয়া ইউৰ মান পাইছিলোঁ মই 1/5 আৰু ভিৰ মান পাইছিলোঁ কিমান 1 ইউ মানে কিমান ধৰিছিলোঁ 1/x plus y গতিকে ইউৰ ঠাইত লিখিম 1/x plus y is equal to 1/5 এইটো মই ব্ৰজপৰণ কৰিলোঁ x plus y এগুণ x plus y 5 এগুণ 5 ঠিক আছে আৰু এইটো ইকুৱেশ্যন নম্বৰ দি দিলোঁ 5 ঠিক তেনেকৈ v is equal to 1 v জেগাত কি লিখিম মই তেতিয়াহ'লে 1/x minus y এইটো তেনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ব x minus y লগত 1 পূৰণ কৰিলে x minus y আৰু ইয়াৰ তলত 1 এটা আছে নহয় 1 এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 6 এইটো তোমালোকে লক্ষ্য কৰিবা যে এইটো আছে x plus y এইটো আছে x minus y যদি এই দুটা সমীকৰণ মই যোগ কৰি দিওঁ তেতিয়াহ'লে প্লাছ y আৰু মাইনাছ y কেঞ্চেল হৈ যাব তেতিয়া মোৰ x ৰ মান ওলাই যাব গতিকে মই কি কৰিম ইকুৱেশ্যন 5 প্লাছ ইকুৱেশ্যন 6 ঠিক আছে তেতিয়াহ'লে এইটো হ'ব কি x plus y প্লাছ x minus y হ'ল ইজ ইকুৱেল টু এইফালে আছে 5 প্লাছ 1 y কেঞ্চেল গ'ল x যোগ হৈ পিনে টুৱাইছ x হ'ল ইজ ইকুৱেল টু 5 1 6 হ'ল আৰু এইটো x ইজ ইকুৱেল টু 6/2 হ'ল 2 3 গুণ 6 গতিকে x ৰ মানটো হ'ব 3 ঠিক আছে x ৰ মান সমীকৰণ 5ত বহুৱাম এবাৰ এইটো 5 নহয় জানো x plus y is equal to 5 আছিলে এতিয়া মই x কিমান পালোঁ 3 পালোঁ হয় নহয় 3 plus y is equal to কিমান আহিব 5 হ'ব এইটো 3 দুইফালে প্লাছ আছিলে ইফালে গ'লে মাইনাছ হ'ব গতিকে y is equal to 5 minus 3 5 minus 3 মানে 5ৰ 3 গ'ল থাকিল 2 y is equal to 2 হ'ল গতিকে মই সমীকৰণজোৰৰ সমাধান পালোঁ x is equal to 3 y is equal to 2 আৰু লিখিলোঁ গতিকে প্ৰদত্ত সমীকৰণজোৰৰ সমাধান হ'ব x is equal to 3 আৰু y is equal to 2 ঠিক আছে এতিয়া অন্য এটা প্ৰশ্ন একেধৰণৰ 2024 চনত আহিছে এইটো মাৰ্কছ কিন্তু 3 দিছে 7x minus 2y divided by xy is equal to 5 8x plus 2y divided by xy is equal to 15 এই কুৱেশ্যনটো কিন্তু পাঠ্যপুথিত আছে যদিও ইয়াৰ ঠাইত 2ৰ ঠাইত 7y আছে ঠিক আছে অংকটো যদিও তাত তোমালোকে অনুশীলনীত পাবা এইটো কিন্তু 7y আছে ইয়াত কিন্তু আহিছে 2y এতিয়া 2y দি আমি যদি কৰোঁ তেতিয়া এইটো কেনেকৈ কৰিম 7x minus 2y divided by xy is equal to 5 মই সমীকৰণটো লিখি ল'লোঁ এতিয়া প্ৰথমতে মই ইয়াক এনেকৈ লিখিম 7x by xy minus 2y by xy is equal to 5 তেতিয়া কি হ'ব x কেঞ্চেল কৰি পিনে এইটো হৈ যাব 7/y minus y কেঞ্চেল হৈ এইটো হ'ব 2/x is equal to 5 এইটো মই সমীকৰণ নম্বৰটো দি দিছোঁ সমীকৰণ নম্বৰ 1 আকৌ সেকেন্ড ইকুৱেশ্যনটো কি আছিলে 8x plus 2y divided by xy এইটো আকৌ মাইনাছ নহয় দেই এইটো y হে is equal to 15 এইটো তেনেকৈ মই ভাগ কৰি ল'লোঁ 8x by xy
প্লাছ 2y বাই এক্স ৱাই তেতিয়া ইয়াত এক্স কেঞ্চেল গ'ল 8/y থাকিলে প্লাছ y কেঞ্চেল গ'ল 2/x থাকিলে ইজুকেল টু 15 হ'ল এইটো ইকুৱেশ্যন নম্বৰ 2 দি থ'লোঁ এতিয়া মই কি ধৰিম 1/y ইউ ধৰিম 1/x ভি ধৰিম তেতিয়া মোৰ কৰিবলৈ সুবিধা হ'ব সেইকাৰণে লিখিলোঁ ধৰা হ'ল 1/y ইজুকেল টু ইউ আৰু 1/x ইজুকেল টু ভি ঠিক আছে তেতিয়া মোৰ সমীকৰণকেইটা কি হ'ব চাই লোৱা সমীকৰণটো আছিলে 7/y মাইনাছ 2/x ইজুকেল টু 5 লিখি ল'লোঁ মই এইটো 1/y যিহেতু মই ইউ ধৰিছোঁ গতিকে মোৰ এইটো হ'ব 7u মাইনাছ 1/x যিহেতু মই ভি ধৰিছোঁ গতিকে এইটো হ'ব 2v ইজুকেল টু 5 এইটো মই ইকুৱেশ্যন নম্বৰ 3 দি দিলোঁ একেদৰে ইটো ইকুৱেশ্যনো চাইছোঁ 8/y প্লাছ 2/x ইজুকেল টু 15 ইয়াতো 1/y ইজুকেল মই ইউ ধৰোঁ প্লাছ 1/x যদি 2v হ'ব এইটো যেহেতু মই 1/x ইয়াত ভি ধৰিছোঁ ইজুকেল টু 15 হ'ব এইটো হ'ব ইকুৱেশ্যন নম্বৰ 4 এতিয়া মই দেখিলোঁ যে এটা প্লাছ এটা মাইনাছ আছে গতিকে মই প্লাছ কৰিম এই দুটা তেতিয়া এই দুটা কি হৈ যাব আঁতৰি যাবগৈ কটাকটি যাব তেতিয়াহ'লে মই 3 + 4 কৰি দিম 3 + 4 কৰিলে কি হ'ব 7u - 2v প্লাছ 8u + 2v লিখিলোঁ ন 7u - 2v প্লাছ 8u + 2v আৰু 2v কেঞ্চেল গ'ল প্লাছ আৰু মাইনাছ আছে কাৰণে আৰু এইফালে কি হ'ব 5 + 15 ঠিক আছে এতিয়া হাতে হাতে কিমান 15 বা 15 হয় নহয় 15u ইজুকেল টু 15 আৰু 5 যোগ কৰিলে 20 হ'ব 15টো পূৰণ আছে এইফালে আহিলে হৰণ হ'ব 4 × 5 = 20 3 × 5 = 15 আৰু হৈ গ'লগৈ ইউ ইজুকেল টু 4/3 ক্লিয়াৰ এতিয়া মই ইউৰ মানটো সমীকৰণ 3ত বহুৱাম সমীকৰণ 3টো কি আছিলে 7u - 2v ইজুকেল টু 5 3 নম্বৰ ইকুৱেশ্যনটো আমি কোনটো আছিলে চাই লোৱা এইটো আছিলে নহয় জানো এইটো 7u - 2v ইজুকেল টু 5 ঠিক আছে মই সমীকৰণটো লিখি ল'লোঁ Seven u - 2v ইজুকেল টু 5 ইয়াত ইউৰ ঠাইত মই লিখিলোঁ 4/3 ইউ 4/3 পাইছিলোঁ নহয় মাইনাছ 2v ইজুকেল টু 5 এতিয়া 7 × 4 = 28 আৰু 28/3 মাইনাছ 2v ইজুকেল টু 5 এইখিনি একেই আছে তাৰপিছত এইটো মোৰ প্লাছ মাইনাছৰ গণ্ডগোল নালাগিবৰ কাৰণে মাইনাছটো মই ইফালে লৈ গৈছোঁ ঠিক আছে এইটো মাইনাছ আছে ইফালে গ'লে প্লাছ হ'ল এইটো প্লাছ আছিলে ইফালে আহিলে মাইনাছ হ'ল এইটো ভগ্নাংশৰ বিয়োগ কৰিব লাগিব এতিয়া এইটো আকৌ মই অল্টাৰ কৰি লৈছোঁ এইটো 2v ইজুকেল টু কি আহিলে 28/3 আছিলে নহয় জানো গতিকে মোৰ এইটো হৈ যাব 28 - 15/3 ঠিক আছে এতিয়া 28ৰ পৰা 15 গ'লে কিমান 8ৰ 5 গ'ল থাকিল 3 2ৰ গ'ল থাকিল 1 হা 13/3 এইটো 2টো পূৰণ আছে ইফালে আহিলে হৰণ হ'ব 2 × 3 = 6 ভিৰ মানটো পালোগৈ মই 13/6 তেতিয়াহ'লে ইউ ইজুকেল টু পাইছিলোঁ 4/3 ইউ ইজুকেল টু ধৰিছিলোঁ 1/y ইজুকেল টু 4/3 হ'ব তেতিয়াহ'লে 4y y লগত 4 পূৰণ হ'ল 3 লগত 1 পূৰণ হ'ল 4y ইজুকেল টু 3 y ইজুকেল টু 4টো এইফালে হৰণ হ'ব 3/4 নহয় জানো ভি ইজুকেল টু 13/6 ভি মানে ধৰিছিলোঁ 1/x এইটো ক্ৰছ মাল্টিপ্লাই কৰিম 13x ইজুকেল টু 6 × 1 6 আৰু এইটো পূৰণ আছে এইফালে আহিলে হৰণ হ'ব x ইজুকেল টু 6/13 তেতিয়াহ'লে ইয়াত মই xৰ মান পালোঁ কিমান 3/4 3/4 নহয় চৰি x মান পালোঁ 6/13 আৰু y মান পালোঁ কিমান 3/4 গতিকে সমাধানটো হ'ব x ইজুকেল টু 6/13 y ইজুকেল টু 3/4 তেতিয়াহ'লে মই লিখিলোঁ প্ৰদত্ত সমীকৰণৰ সমাধান হ'ব x ইজুকেল টু 6/13 আৰু y ইজুকেল টু 3/4 গতিকে এনেধৰণৰ প্ৰশ্নৰ সমাধান কৰিবলৈ তোমালোকে চেষ্টা কৰিবা আৰু যদি বুজি নোপোৱা তেতিয়া মোক জনাবা ঠিক আছে আৰু সহজকৈ বুজাবলৈ যত্ন কৰিম তোমালোকে পঢ়ি থাকা সফলতা আহিবই আজিলৈ আহোঁ ধন্যবাদ